প্ৰিয় দৰ্শকসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। মোৰ চেনেলত আপোনালোকক অতি সহজভাৱে আৰু কম সামগ্ৰীৰে কেনেকৈ খুব সোৱাদযুক্ত আহাৰ বনাব পাৰি তাকে দেখুৱাবলৈ যত্ন কৰিছোঁ। আজি আমি বনাবলৈ লৈছোঁ আলু মাটন কাৰী। আহকচোন পলম নকৰি ইয়াৰ বাবে কি কি সামগ্ৰীৰ প্ৰয়োজন হয় চাই লওঁ। সামগ্ৰীসমূহ আপোনালোকে নোট ডাউন কৰি লওক। প্ৰথমে আমি মছলা পানীৰ এটা মিশ্ৰণ বনাই লওঁ আহক। মছলা পানীৰ বাবে এটা বাটিত আধা কাপ পানী আৰু সেই পানীতেই 1.5 চামুচ নিমখ, 1 চামুচ জিৰা পাউডাৰ, 1 চামুচ ধনিয়া পাউডাৰ, 1 চামুচ ৰেড চিলি পাউডাৰ, 1 চামুচ কাশ্মীৰী মিৰ্চ পাউডাৰ, আধা চামুচ জালুকৰ পাউডাৰ আৰু 2 চামুচ আদা নহৰুৰ পেষ্ট দি পেলাই ভাল ধৰণে মিশ্ৰণটো তৈয়াৰ কৰি লওক। ইয়াৰ পিছত আমি কুকাৰত তেল গৰম কৰিম। তেলখিনি ভালদৰে গৰম হোৱাৰ পিছত দুটা কাটি লোৱা পিঁয়াজ ৰঙচুৱা হোৱাকৈ ভাজিম। পিঁয়াজসমূহ লৰাই থাকিব আৰু গেছৰ ফ্লেমটো মধ্যমীয়া হোৱাকৈ ৰাখক। যেতিয়া পিঁয়াজখিনি অকণমান ৰঙচুৱা হ'ব, তেতিয়া মছলাৰ মিশ্ৰণখিনি ঢালি দিয়ক। ইয়াৰ পিছত লং, দালচেনি, ইলাচি আৰু তেজপাত দিয়ক। লগতে 2 চামুচ হালধি আৰু অলপ পানী দি মছলাৰ পৰা তেল বেলেগ হোৱালৈকে ভাজক। উপকৰণবিলাক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে আপোনালোকৰ সুবিধাৰ্থে। আৰু লগতে অনুৰোধ কৰিলোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি ৰাখিব। আপোনালোকৰ সহায় পালে মই আগলৈ নতুন নতুন ব্যঞ্জন আগবঢ়াবলৈ প্ৰেৰণা পাম। যেতিয়া মছলা আৰু তেলখিনি পৃথক হোৱা দেখিব, তেতিয়া মাংসখিনি ঢালি দিয়ক। এতিয়া সকলো উপকৰণ ভালদৰে মিহলাই 15 মিনিটৰ বাবে মিডিয়াম ফ্লেমত ৰাখি সিজিব দিয়ক। মন কৰিব কুকাৰৰ ঢাকনখন সম্পূৰ্ণ বন্ধ নকৰি ওপৰতে ৰাখক। 15 মিনিটৰ পিছত দেখিব যে মাংসই পানী এৰি দিছে। এতিয়া কাটি লোৱা আলু কেইটুকুৰা দি ভালদৰে লৰাই লৈ পুনৰ 15 মিনিটৰ বাবে ঢাকনখন ওপৰতে ৰাখি পানী সম্পূৰ্ণ শুকাই যোৱালৈকে ৰান্ধক। পাৰিলে মাজতে এবাৰ লৰাই দিব। 15 মিনিটৰ পিছত দেখিব যে পানী সম্পূৰ্ণৰূপে শুকাই তেলখিনি বেলেগ হৈ পৰিছে। এতিয়া আপুনি আপোনাৰ প্ৰয়োজন অনুসাৰে পানী দিয়ক। মই ইয়াত 350 মিলিলিটাৰ দিছোঁ। এতিয়া ঢাকন বন্ধ কৰি হাই ফ্লেমত 5-6টা হুইচেল দিয়ক। আমাৰ ৰেচিপিসমূহ ভাল লাগিলে চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কুকাৰটো ঠাণ্ডা হোৱাৰ পিছত মাংস এটুকুৰা লৈ পৰীক্ষা কৰক ভালদৰে সিজিছে নে নাই। দেখিব যে সিজিছে। তেতিয়া 1 চামুচ গৰু ঘি, 1 চামুচ গৰম মছলা, 1 চামুচ মিট মছলা দি 3-4 মিনিটৰ বাবে উতলাই গেছটো অফ কৰি দিয়ক। 15 মিনিটৰ বাবে আঞ্জাখন এনেকৈ ৰাখক যাতে গ্ৰেভিখিনি ডাঠ হয়। আশা ৰাখিছোঁ আমাৰ আজিৰ ৰেচিপিটো চাই আপোনালোক সকলোৱে ভাল পাইছে। ইমান সময় মোৰ ৰেচিপিটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।